আপোনালোকৰ ওচৰলৈ আহোঁ আৰু কিমানো দৌৰা-দৌৰি কৰোঁ তাকে দেখাম। ৰাতিপুৱাই উঠি চাওকচোন বাকী কামবোৰ কৰি নেনা স্কুলত পঠাই বিচনাখন পাৰিলোঁ। লগতে মোৰ 4টা চকু আছেই নহয়, পিন্ধি ল'লোঁ। বিচনা পাৰি শেষ হ'ল। এতিয়া নেনাৰ লগতে টৰ্টৰিছটো ধুনীয়াকৈ থৈ নিদিলে তাই আকৌ বৰ বেয়া পায় নহয়, এইটো লাগেই তাইক ৰাতি শুওঁতে। আৰু টৰ্টৰিছ থৈ মেলি লগালগ বোলো কাপোৰ মেলোঁগৈ। আকৌ সিখন বিচনা আছেই, সেইখনো ঠিক কৰিলোঁ। তাৰপিছতে আহিলে মাছ দিবলৈ। মায়ে বোলে শুকতি থ'ব, একদম 8 কেজি মাছ আনিলে। লগালগ মায়ে লৈ মেলি আমি এতিয়া শুকতি থ'ম। পিছত আপোনালোকক দেখাম দেই শুকতি কেনেকুৱা গোন্ধাই ন, খাই কিন্তু বিৰাট টেষ্টি লাগিলে। যিমান টিকান মাৰি থাকিলেও একদম মানুহ নুঠিব। তাৰপিছতে আহি ইনষ্টিটিউটটো চাফা কৰিবলৈ আহিলোঁ, চেছ স্কুলটো আমাৰ। আৰু এইফালে দেখিছে ন প্ৰাঞ্জলে গোটেই ফেন চেন চলাই থৈ গুচি গ'ল। বোলো ঠিক কৰি লওঁ, লগতে পানীখিনিও নতুন ভৰাই লওঁ। আৰু এতিয়া আহিলোঁ ইফালে অলপ বোলো ঝাৰু মাৰি লওঁ, গোটেই টেবুল চকীবোৰ অৱস্থা নাইকিয়া হৈ থাকে। ক্লাছ কৰাৰ পিছত আকৌতো ঠিক কৰি থ'বই লাগিব। এইয়া ঝাৰুডাল ল'বলৈ আহিলোঁ। ঝাৰুডাল লওঁতে দেখিলোঁ আমি যিহেতু অফিচটো এইফালৰ পৰা সিফালে শ্বিফ্ট কৰি দিলোঁ ন, এইখন ক'ত থ'ম চাই আছোঁ। আৰু আহি পাছফালে লগালগ নেনালে বোলো কণী এটা বইল কৰি লওঁ। সেয়াই ফ্ৰিজৰ পৰা উলিয়াইছোঁ, কণী এটা বোলো বইল কৰোঁ। আৰু তাৰ লগতে লাল চাহ একাপ খাবলৈ মন গ'ল। লাল চাহ পিছে আমি বেছি নাখাওঁ, কিন্তু আজি বিৰাট মন গ'ল খাবলৈ। আৰু লগালগ ড্ৰেছ চেঞ্জ কৰিবলৈ গ'লোৱে নহয়, নেনাক আনিবলৈ হ'লেই। চাওকচোন ইটো সিটো কৰি থাকোঁতে চেঞ্জ কৰি মেলি আহি চাহ ল'লোঁ, লগতে মুড়ি লাডু এটা চাব দেই প্ৰাঞ্জলৰ মুখলৈ গাখীৰ চাহ বুলি ভাবিছিলে, লাল চাহ দিলোঁ যে মুখখন কোচ খাই গ'ল একদম। আৰু ভাবিছোঁ এতিয়া বহি মেলি চাহ একাপ খাই লওঁ, কিবা টিভিত চাই আছিলে। লগতে বোলো ময়ো চাওঁ। আৰু মুড়ি লাডু সি নাখাওঁ কৈছিলে, অকণমান খা বুলি খুৱাই দিলোঁ নহয়। কিন্তু মোৰ ভাল লাগে মুড়ি লাডু খাই, আৰু বেছি খালেও বেয়া যিহেতু স্বাস্থ্যৰ কাৰণে। খাই মেলি এতিয়া একদম থিয় হৈ ছানস্ক্ৰীনটো সানি লৈছোঁ। আৰু এইফালে প্ৰাঞ্জলে দেখিছে ঘড়ীটোৰ বেটেৰী শেষ হ'ল। যোৱাকালি মানে নেনাক আনিব যাওঁতে দেৰিয়ে হ'ল, ঘড়ীটো চাওঁতে বন্ধ হৈ আছিলে। বেটেৰীটো ঠিক কৰিলে। ঠিক কৰাৰ পিছত মই সেইফালে ৰেডি হওঁ, মানে চুলি তুলি আঁচুৰি ভাবিলোঁ চুলিখিনি মেলি যাওঁ, কিন্তু কি ক'ব ক'লে কি বাইকত যাম, আৰু বাইকত গ'লেতো চুলিখিনি বেয়া হৈ যায়। আৰু এইফালে দেখিছেনে টেবুল অৱস্থা নাই। যাৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে এনেকুৱা হয় নহয়নে বাৰু। চুলিখিনি বান্ধি ল'লোঁ। বেগটো ল'বলৈ যাওঁতে দেখিছেনে প্ৰাঞ্জলে আকৌ বিচনাত পৰিয়ে ল'লে নহয়। কি যে হ'ব আৰু। তাৰপিছতে এতিয়া বাই বাই, স্কুললৈ যাওঁ দেই, নহ'লে দেৰি হ'ব। লাইটটো অফ কৰি থৈ যাওঁ, যিহেতু বিল বহুত আহে আজিকালি। আৰু সেয়া যাবলৈ ওলালোঁ, ড্ৰাইভাৰ ৰেডি বাহিৰত। আৰু স্কুলৰ পৰা আহি এতিয়া লগালগ চাওকচোন চিকেন পকোৰা খাব বোলে। আৰু গৈ আহিলোঁ পলিথিনতে একদম দৌৰি মেলি, কিন্তু পইচাটো দিলোঁ দেই, নিদিলে আকৌ গালি পাৰিব নহয়। আহি ঘৰ পালোহি, টিকলো একদম উৎপাত। তাৰমানে ঘৰ পাই আহি ভিতৰলৈ সোমাই পানী খাই লগালগ ইনষ্টিটিউটলৈ গ'লোঁ। গৈ মেলি এয়া ক্লাছ ষ্টাৰ্ট হৈ গ'ল। পিছত লাঞ্চ কৰাৰ পাছত ৰাতি শোৱা সময়ত ডিনাৰ কৰি পিনে টোপনি যোৱা চাগে, টোপনি যোৱা সময়ত আকৌ এইখিনি পঢ়ি পিনে আমি শুম। কেলে কাৰণ আমি যিমান সোনকালে চেছৰ ফৰ্মুলাছখিনি জানি লওঁ, আমাৰ চেছ গেম ইমান সোনকালে ইম্প্ৰুভ হ'ব। কথাটো ক্লিয়াৰ হ'লা? ভেৰি গুড। এটা ক্লাছ শেষ হ'ল, নেক্সট বেটছটো ষ্টাৰ্ট হ'ব। তাৰ আগতে নেনাক আহি গাখীৰ দিলোঁহি। তাই ককাকৰ লগত পঢ়ি আছে। এবাৰ গাখীৰ চাহ একাপ লৈ গৈছোঁ তালৈ। চাইছোঁ ৰুমত, চাবলৈ গ'লোঁ ৰুমত নাই। লগালগ ক্লাছলৈ গ'লেই প্ৰিপেৰেশ্যন কৰিবলৈ কি শিকাব। এবাৰ একদম পূৰা মুখত হাঁহি চাহকাপ পাই দেখিছেনে। আৰু আমি বহি একেলগতে চাহকাপ খাই লওঁ। লগতে আপোনালোকে যদি কোনোবাই চেছ শিকিবও বিচাৰিছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। মই কণ্টেক্ট নাম্বাৰটো ইয়াত দি দিম দেই, লগতে ডেছক্ৰিপশ্যনতো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। অফলাইন অনলাইন দুটাৰে ক্লাছ হয়, অসমৰো হয়, অসমৰ বাহিৰেও কোনোবাই ক্লাছ কৰোঁ বুলি ক'লে কৰিব পাৰিব। আজিলৈ তেতিয়াহ'লে ব্লগটো ইয়াতে শেষ কৰিছোঁ। আজি প্ৰথম এটি ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক কৰিব, ফ্ৰেণ্ডছকো শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে বাই বাই। याद है वो दिन जब पहली बार मिले थे हम, नजरें मिली और दिल में कुछ हुआ था गम।